নমস্কাৰ। আজি ৰাতিপুৱা 7:51 গোটেই অসমকে ধৰি 6.7 প্ৰাবল্য ৰিক্টাৰ স্কেলৰ এক প্ৰবল ভূমিকম্পই আমাক গোটেই অসম ৰাজ্যখনক এক জোকাৰণি দিছে। এই 6.7 প্ৰাবল্য ৰিক্টাৰ স্কেলৰ ভূমিকম্পৰ মূল অভিকেন্দ্ৰটো হৈছে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত, আৰু ঢেকিয়াজুলিত মাটি ফাটি পানী ওলোৱা দৃশ্য আপোনালোকক দেখাব বিচাৰিছোঁ, আৰু লগতে অসম ৰাজ্যৰ বিভিন্ন প্ৰান্তত হোৱা কিছুমান ক্ষয় ক্ষতিৰ ভিডিঅ' আপোনাক দেখাব বিচাৰিছোঁ। এয়া চাওক, মাটি ফাটি কেনেকৈ পানী ওলাইছে ভূগৰ্ভৰ পৰা। এই দৃশ্যসমূহ হ'ল ভূমিকম্প হোৱাৰ পিছৰ দৃশ্য। আগতে এই পথাৰখনত এনেকুৱা নাছিলে, ভূমিকম্প হোৱাৰ পিছতহে এই অৱস্থাটো দেখা গৈছে। মাটি ফাটি ভূগৰ্ভৰ পৰা পানী ওলাইছে। আপোনালোকক এই দৃশ্যটো আপোনালোকক দেখাব বিচাৰিছোঁ, চাব পাৰে। আৰু দৃশ্য আছে, আপোনালোকক চাই থাকক। আৰু আছে এইখন চাওক, আৰু এখন দৃশ্য, মাটি ফাটি কেনেকৈ ভূগৰ্ভৰ পৰা পানী এতিয়া ওলাই আছে। এইখন দৃশ্য আপোনালোকক দেখাইছোঁ অসম ৰাজ্যৰ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ এইখন দৃশ্য। ভূমিকম্প হোৱাৰ পাছত এইখিনিৰ পৰা মাটি ফাটি ভূগৰ্ভৰ পৰা পানী ওলাই আছে। लोग देख सकते हैं ये बिल्डिंग, इस बड़े बिल्डिंग के सहारे ये बिल्डिंग टिका हुआ है। नौगांव में बहुत ही बड़ा हादसा। आप ये गैप देख सकते हैं, ये गैप बिल्कुल नहीं रहा, ये बिल्डिंग पूरी बेंड हो चुकी है।